বহু ব্যস্ততাৰ মাজতো ভাল কোৱালিটি বেছ ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰি আছোঁ। চ' বন্ধুসকল, সুদীৰ্ঘ 2 বছৰ এনালাইচিছ কৰাৰ পাছত এই 5খন কিতাপৰ ভিতৰত ইণ্ডিয়ান আৰ্মি হুইচ ইজ বেষ্ট বুক, এই 5খন কিতাপৰ ভিতৰত কোনখন বেছি ভাল মোৰ কাৰণে, কোনখনত বেছি কমন পৰিছে, কোনখনত বেছিকৈ কমন পৰিছে, সেইটো আমি ডিছকাছ কৰিম, এনালাইচিছ কৰিম। সুদীৰ্ঘ 2 বছৰ আৰ্মি ৰিটাৰ্ণত বহাৰ পাছত মই এইটো ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। লগতে যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰক, যাতে মোৰ নেক্সট নটিফিকেশ্যনবিলাক পাই থাকে। আৰু মই নেক্সট ভিডিঅ'ত এটা কথা শ্বেয়াৰ কৰিব খোজোঁ যে কেনেকুৱা পদ্ধতি প্ৰয়োগ এপ্লাই কৰি পিনি আপুনি অতি সহজে অতি সোনকালে ইণ্ডিয়ান আৰ্মিৰ চাকৰিটো ল'ব পাৰিব। চ' আগবাঢ়ি যাওঁ বন্ধুসকল। ইয়াত আছে 5খন কিতাপ। এই 5খন কিতাপৰ ভিতৰত কোনখন বেছিকৈ ভাল, কেৱল মোৰ কাৰণে ভাল বেছি, মোৰ এনালাইচিছ মতে। কাৰণ মই এখন কিতাপক বেয়া বুলি যেতিয়া বিজ্ঞাপন দিবলৈ যাওঁ তেতিয়া হয়তো মই ৰঙাঘৰত যাব লাগিব। চ' সেইটো মোৰ কাৰণে ভুল হ'ব। IPC ছেকশ্যন অনুযায়ী মই যাব লাগিব। চ' মোৰ কাৰণে কোনখন বেছি বেষ্ট সেইটো কথা মই শ্বেয়াৰ কৰিব খোজোঁ। চ' বন্ধুসকল, আমি ষ্টাৰ্ট কৰোঁ। এইখন ইণ্ডিয়ান আৰ্মি আৰ গুপ্তাৰ এইখন চাওক, এইখন। তো নেক্সট মোৰ লগত আছে বন্ধুসকল এইখন আৰ গুপ্তাৰ চাওক। চ' নেক্সট বন্ধুসকল, মোৰ লগত আৰু আছে ছ'লজাৰ জেনেৰেল ডিউটিৰ কাৰণে সেইখনো মই পঢ়ি আছোঁ, চাওক। চ' নেক্সট বন্ধুসকল, নেক্সট কি আছে, এইখন এৰিহান পাব্লিকেশ্যনৰ ইণ্ডিয়ান আৰ্মি এন ইয়াৰ জেনেৰেল ডিউটিৰ কাৰণে এইখন কিতাপ মোৰ লগত আছে, চাওক এইখন। চ' নেক্সট বন্ধুসকল, আৰু এইখন আছে নাৰ্ছিং এছিষ্টেণ্ট MER ৰাইটাৰ একে মেজৰ RD আহলুৱালিয়া, চাওক এইখন। চ' এই 5খন কিতাপ আমি এনালাইচিছ কৰিম। মই জেডাৰত দি আহিলোঁ, শ্বিলঙত দি আহিলোঁ, আৰু মিলিটাৰী ষ্টেচন যোৰহাট তাতো ৰিটেন দি আহিলোঁ। চ' আমি এনালাইচিছ কৰোঁ। চ' বন্ধুসকল, এইখন আৰ গুপ্তাৰ কিতাপ হয়, আৰ গুপ্তা হয়। এইখনো আৰ গুপ্তাৰ হয়। এইখন জেনেৰেল ডিউটিৰ কাৰণে, এইটোও GDA হয়, MER নাৰ্ছিং এছিষ্টেণ্ট, NER ছ'লজাৰ জেনেৰেল ডিউটিৰ কাৰণে মেজৰ RD আহলুৱালিয়া আৰু ৰাইটাৰ মেজৰ RD আহলুৱালিয়া। এই 2খন কিতাপ RD আহলুৱালিয়া, আৰু এই 3খন কিতাপ আৰ গুপ্তা। এই 3খন কিতাপ আৰ গুপ্তাৰ হয়। চ' কথাটো মই যেতিয়া এনালাইচিছ কৰিলোঁ যে কোনখনৰ পৰা বেছি বেষ্ট মোৰ কাৰণে বেষ্ট হৈছে, মোৰ কাৰণে কমন পৰিছে বেছিকৈ। চ' মই গোটেই কথাটো আজি 2 বছৰ ধৰি মই এনালাইচিছ কৰি আছোঁ, আৰু মই দেখিবলৈ পাইছোঁ এইখনেই হ'ল মোৰ কাৰণে বেষ্ট। হয়তো আপোনালোকৰ কাৰণেও বেষ্ট হ'ব, কাৰণ কুৱেশ্যন পেপাৰটো চবৰে একেই হয়, কুৱেশ্যনটো সাল সলনি কৰি দিয়ে কিন্তু মূলতে একেই। চ' মোৰ কাৰণে ভাল মানে আপোনালোকৰ কাৰণে বেছি ভাল, চবৰ কাৰণে ভাল হ'ব। কথাটো হ'ল কি, এইখনেই বেষ্ট। এইখন নাৰ্ছিং এছিষ্টেণ্ট MER মেজৰ RD আহলুৱালিয়া। এইখন পাব্লিকেশ্যন হ'ল এৰিহান পাব্লিকেশ্যন। ইয়াৰ পৰা 80% কমন পৰিছে মোৰ কাৰণে, কিন্তু এইখনো ভালেই। এখন GD কাৰণে, এখন ছ'লজাৰ নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে। এইখন ছ'লজাৰ নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে দিয়া আছে, আৰু এইখন ছ'লজাৰ জেনেৰেল ডিউটি। এটা প্ৰশ্ন হ'ল, এইখনত যে NER কিয় লিখা আছে, মই কুৱেশ্যন কৰিছোঁ। এইখনত কিয় NER লিখা আছে, এইখনত কিয় MER লিখা আছে? এখন মেজৰ RD আহলুৱালিয়া লিখিছে হয়, NER কিয় লিখিলে, ইয়াত MER কিয় লিখিলে, সেইটো কথা মই নেক্সট নটিফিকেশ্যনত মই ট্ৰাই কৰি আছোঁ। আৰু এইখনত কিয় বেছি ভাল, এইখন বিশেষকৈ নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে। কিতাপখন দিয়ে আৰু নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে, মানে দুয়োটা চিলেবাছ অলপ বেছিকৈ আছে। তাৰমানে ইয়াত কি ছায়েন্সৰ চিলেবাছটো অলপ বেছিকৈ আছে, আৰু ইয়াত কম্পিউটাৰটো আছে, ছায়েন্সৰ চিলেবাছটো অলপ কমকৈ আছে, আৰু ইয়াত কেমিষ্ট্ৰিটো অলপ বেছিকৈ আছে। কিন্তু এইখন নাৰ্ছিং এছিষ্টেণ্টৰ, এইখন GD জেনেৰেল ডিউটি এণ্ড নাৰ্ছিং এছিষ্টেণ্ট, পষ্টকেইটা বেলেগ বেলেগ হয়। কিন্তু কুৱেশ্যন যেতিয়া আহে GD হ'লে কি হ'ব, তাৰোতো ছায়েন্সৰ পৰা কুৱেশ্যন আহিব ন, নাৰ্ছিং এছিষ্টেণ্টতো অলৰেডি ছায়েন্সৰ পৰা আহিবই। চ' গতিকে এইখনৰ পৰা বেছিকৈ আহিছে। কেমিষ্ট্ৰি, ছায়েন্স,
আৰু মেথমেটিক্সটো যেনিবা চিলেবাছটো গোটেইখিনি অলপ প্ৰায় একেই মেথমেটিক্সটো আৰু জিকে এইখনৰ পৰা প্ৰায় আহিছে মই 78 পাইছিলোঁ 2 নম্বৰৰ কাৰণে মোৰ ৱেটিঙত থাকি গ'ল চ' নেক্সট চ' বন্ধুসকল এইখিনিয়ে আজিৰ ভিডিঅ' যে কোনখন 5খন কিতাপ আমি কম্পেয়াৰ কৰিছোঁ যে কোনখন বেছিকৈ ভাল হৈছে আৰু কেইবাখনো কিতাপ পঢ়িবতো লাগিবই কিন্তু তাৰ ভিতৰতে যদি এখন যদি আমি ভাল কিতাপ পাওঁ তেতিয়া এই এখন পঢ়িলেও আমাৰ কাৰণে যথেষ্ট হয় চ' মই এনালাইচিছ কৰিলোঁ 2টা বছৰ ধৰি পালোঁ এইখন কিতাপ ভাল MER নাৰ্ছিং এছিষ্টেণ্ট ভিতৰত আৰু নেক্সট এনেকুৱা এটা ভিডিঅ' ডিছকাছ কৰিম আমি যে কোনটো পদ্ধতি তাৰমানে এপ্লাইড কৰি পিনে আপুনি অতি সহজভাৱে আৰ্মিত চাকৰিটো ল'ব পাৰিব সেইটো ডিছকাছ কৰিম সুদীৰ্ঘ 2টা বছৰ এনালাইচিছ কৰাৰ পাছতে মই এইবিলাক ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ আৰু কি প্ৰত্যেকটো এয়াৰৰ যোৰহাট এয়াৰৰ ৰঙাপাহাৰ জেডাৰৰ শ্বিলং গোটেই এয়াৰৰ ৰিক্ৰুইটমেণ্ট বৰ্ড আৰ্মি ৰিক্ৰুইটমেণ্ট অফিচৰ ৰিজাল্টসমূহ মই এনালাইচিছ কৰি আছোঁ কোনটো পজত কেনেকৈ হৈছে গোটেই কথাটো নেক্সট নটিফিকেশ্যন বনাম সেইখিনিয়ে কাৰণ আজিৰ ভিডিঅ'টোৰ লক্ষ্য হৈছে যে এই কিতাপসমূহৰ এতিয়া কোনখন বেছি কমন পৰিছে কোনখন বেছি ভাল হৈছে মোৰ কাৰণে সেইটোৱে মই বিশ্লেষণ কৰিছোঁ 2খন 3খন 4খন আৰু 5খন এইখনো মই নতুনকৈ কিনি আনিছোঁ আৰু মই এনালাইচিছ কৰি আছোঁ চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিবই চ' আৰু নাপাহৰিব যে নেক্সট নটিফিকেশ্যনত মই কোনটো পদ্ধতি ক'লোৱে অলৰেডি এটা কথাকে বাৰম্বাৰ কৈ আছোঁ চ' বন্ধুসকল আজিলৈ আহোঁ ঠিক আছে